এটি কাল্পনিক কবিতা আপোনালোকলৈ আগবঢ়াই দিলোঁ, যাৰ শিৰোনামা হৈছে ধুনীয়া ছোৱালীজনী কলৈ গ'ল। এতিয়াও মনত আছে সেই দিনটোলৈ, ৰৈ আছিলোঁ কৃষ্ণচূড়াৰ তলত। হঠাতে আকাশখনক ক'লা মেঘে আৱৰি ধৰিলে। মেঘৰ গাজনিয়ে যেন তুমি অহাৰে ইংগিত দিছিল। নিয়ৰৰ কণাৰ দৰে এটোপাল দুটোপালকৈ যেন গাত স্পৰ্শ কৰা বৰষুণৰ টোপালবোৰে তোমাক তিতাই এক দেহত নতুন আৱৰণ দিছিল। এই সকলোবোৰেই যেন এক অচিন কাল্পনিক দেশত লৈ গৈছিল মোক। কেৱল তুমি, মই আৰু সেই বৰষুণৰ টোপালবোৰ। হঠাতে যেন হেৰাই গ'লা এই অচিনাকি পৃথিৱীখনত। চাৰিওফালে সকলো নিস্তব্ধ হৈ গ'ল। জানা, আজিও বিচাৰি ফুৰোঁ তোমাক এই নিজান পৃথিৱীখনত।